প্রশ্ন নম্বৰ 1 ডেভিছ কাপ কি খেলৰ লগত জড়িত? ডেভিছ কাপ লন টেনিছ খেলৰ লগত জড়িত। প্ৰশ্ন নম্বৰ 2 ৰুবাছ কাপ কি খেলৰ লগত জড়িত? ৰুবাছ কাপ ফুটবল খেলৰ লগত জড়িত। প্ৰশ্ন নম্বৰ 3 মাদ্ৰাছা বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? মাদ্ৰাছা বিশ্ববিদ্যালয় 1857 চনত স্থাপন কৰা হৈছিল। প্ৰশ্ন নম্বৰ 4 টুচু পৰৱ উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? টুচু পৰৱ উৎসৱ চাহ জনগোষ্ঠীয়ে পালন কৰে। প্ৰশ্ন নম্বৰ 5 মমতাৰ চিঠি কবিতাটোৰ ৰচক কোন? মমতাৰ চিঠি কবিতাটোৰ ৰচক হৈছে হেম বৰুৱা। প্ৰশ্ন নম্বৰ 6 অম্বুবাচী মেলা কোন মন্দিৰত উদযাপন কৰা হয়? অম্বুবাচী মেলা কামাখ্যা মন্দিৰত উদযাপন কৰা হয়। প্ৰশ্ন নম্বৰ 7 মহেঞ্জোদাৰো ক'ত আছে? মহেঞ্জোদাৰো পাকিস্তানত আছে। প্ৰশ্ন নম্বৰ 8 ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দ প্ৰতিষ্ঠা কৰিছিল। প্ৰশ্ন নম্বৰ 9 কাক ৰাজনীতি বিজ্ঞানৰ জনক বুলি জনা যায়? এৰিষ্টটল ৰাজনীতি বিজ্ঞানৰ জনক বুলি জনা যায়। প্ৰশ্ন নম্বৰ 10 অসমত বৰ্তমান কেইখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? অসমত বৰ্তমান 18খন বন্যপ্ৰাণী অভয়াৰণ্য আছে। প্ৰশ্ন নম্বৰ 11 কিমান চনত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল? 1962 চনত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰশ্ন নম্বৰ 12 কোনখন দেশে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত 5 বাৰকৈ চেম্পিয়ন হৈছে? ব্ৰাজিল দেশে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত 5 বাৰকৈ চেম্পিয়ন হৈছে। প্ৰশ্ন নম্বৰ 13 ভাৰতৰ কোন ৰাজ্যত নৱেগাঁও ৰাষ্ট্ৰীয় উদ্যান আছে? ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত নৱেগাঁও ৰাষ্ট্ৰীয় উদ্যান আছে। প্ৰশ্ন নম্বৰ 14 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমতে কি নামেৰে জনা গৈছিল? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমতে অসম উচ্চ ন্যায়ালয় নামেৰে জনা গৈছিল। প্ৰশ্ন নম্বৰ 15 অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কুলধৰ চালিহা আছিল। প্ৰশ্ন নম্বৰ 16 অসমৰ কোনজন ব্যক্তিয়ে ফৰেষ্টমেন অফ ইণ্ডিয়া উপাধি লাভ কৰিছিল? অসমৰ যাদৱ পায়েং ব্যক্তিয়ে ফৰেষ্টমেন অফ ইণ্ডিয়া উপাধি লাভ কৰিছিল। প্ৰশ্ন নম্বৰ 17 অসমৰ কোন ঠাইত কাৰেংঘৰ আছে? অসমৰ গড়গাঁও ঠাইত কাৰেংঘৰ আছে। প্ৰশ্ন নম্বৰ 18 কোনজন আহোম ৰজাৰ দিনত বৈশিষ্ট্য আশ্ৰম মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ৰাজেশ্বৰ সিংহ আহোম ৰজাৰ দিনত বৈশিষ্ট্য আশ্ৰম মন্দিৰ নিৰ্মাণ কৰা হৈছিল। প্ৰশ্ন নম্বৰ 19 কোনজন আহোম ৰজাৰ দিনত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰাইছিল? ৰাজেশ্বৰ সিংহ আহোম ৰজাৰ দিনত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰাইছিল। প্ৰশ্ন নম্বৰ 20 2022 চনৰ ফিফা বিশ্বকাপ ক'ত উপস্থিত হৈছিল? 2022 চনৰ ফিফা বিশ্বকাপ কাটাৰত উপস্থিত হৈছিল। প্ৰশ্ন নম্বৰ 21 লাচিত দিৱস কেতিয়া পালন কৰা হয়? লাচিত দিৱস 24 নৱেম্বৰত পালন কৰা হয়। হেল্ল' বন্ধুসকল এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। হয় বন্ধুসকল যদি ইউটিউবৰ পৰা চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে ফ'ল' কৰিব নাপাহৰিব। থেংক ইউ অল দ্য বেষ্ট ছ' মাছ বাই বাই।